প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আহক আমি এতিয়া তলৰ পৰা উঠি বন্ধুসকল আমি যে আছোঁ আমাৰ স্কুলত LP স্কুলত আম খাবলৈ 670 নং ৰংপথাৰ প্ৰাথমিক বিদ্যালয় শিক্ষাখণ্ড তুতনৈ জিলা গোৱালপাৰা ডাকঘৰ আমজোঙা স্থাপিত 1950 চন ইং আহক এতিয়া আমি স্কুলৰ ভিতৰলৈ সোমাই যাওঁ বলক এই আম কাইবা ফেলাই থৈছে বান্দৰ আহে ইয়াতে এইটো আম গছটো আছে মানে আৰু আম ওপৰত আহি পেলাই মই গোটাই আম কাইবা খাই গৈছে ৰে বন্ধুসকল মই আছোঁ এতিয়া মোৰ প্ৰথম স্কুলীয়া শিক্ষা আৰম্ভ হোৱা ৰংপথাৰ প্ৰাথমিক বিদ্যালয়খনত এয়া হৈছে ৰংপথাৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে মই সৰুতে পঢ়িছিলোঁ এইটো পাহাৰ ওপৰত ইমান মজা লাগে বোলে আৰু কাঠল গছ আছে বোলে পুৰা কাঠল গছ আমি সৰুতে ইমান খাইছিলোঁ কাঠল আৰু এইফালে আছে কালী মন্দিৰ আছে ছবি আঁকাই থোৱা আছে চাওক কি মজা সুন্দৰ সুন্দৰ কৰি ছবি আঁকাই থৈছে সুভাষ চন্দ্ৰ বসু বিদ্যা অমূল্য ধন শিক্ষাই অন্ধতা দূৰ কৰে জৱাহৰলাল নেহৰু কি মজা ধুনীয়া ধুনীয়া কৰি ছবি আঁকাই থৈ দিছে কোনোবা কৈছে কিন্তু ভাল লাগিছে আৰু কি মজা লাগিছে আৰু এতিয়া নিপুণ অসম এইটো ভাল লাগিছে নিপুণ অসম আছে শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে এৰিষ্টটল আৰু এইফালে আছে মাতৃৰ হৃদয়খনেই হৈছে সন্তানৰ শ্ৰেণীৰ কথা হেনৰি বাৰ্ট মহাত্মা গান্ধী উন্নতিৰ বাবে শিক্ষাৰ প্ৰয়োজন জৱাহৰলাল নেহৰু শিক্ষাই অন্ধতা দূৰ কৰে আছে এইটো তৃতীয় শ্ৰেণী আমি এতিয়া পঢ়িছিলোঁ সৰু থাকোঁতে তালামাটিতে প্ৰথম শ্ৰেণী আৰু তৃতীয় শ্ৰেণী আছে তলামাটিতে আমি সোমাব নোৱাৰোঁ আজি ইয়াতে আহি বৰ ভাল লাগিল বহু দিনৰ পিছত আহিলোঁ আৰু এইবিলাক দেখিব লাগিল আমি সৰুৰ পৰাই আঁকা আছিল কিন্তু আৰু এইবাৰ ভালকৈ আঁকি দিছে ভাল লাগছে মজা আৰু এইফালে ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী আৰু প্ৰথম শ্ৰেণী ওপৰত লিখা আছে ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী ইয়াতে আৰম্ভ হয় আগতে এইটো চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী আছিল এতিয়া ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী বনাই দিছে আমি ইয়াতে পঢ়িছিলোঁ এতিয়া ৰামধেনু আঁকাই দিয়া আছে 76 নং ৰংপথাৰ প্ৰাথমিক বিদ্যালয় বন্ধুসকল এইটো আগত আপোনালোকে কাঠল গছ দেখিবলৈ পাইছে পুৰা গোটেই গছটোৱে কাঠল হৈ আছে বহুত লাগিছে কঁঠাল ইয়াৰ কাঠলটো বহুত খাব ভাল আমি সৰুতে খাইছিলোঁ প্ৰতি বছৰে খাব পাওঁ আমি সৰু থাকোঁতে খাইছিলোঁ বহুত ভাল লাগে আৰু এইফালে এটা আছে কাঠল গছ আৰু এইফালে আছিল সেইটো কটা গৈছে এইফালে আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো আৰু এইফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বন্ধুসকল এইটো যে আপোনালোকে শিপাটো দেখিবলৈ পাইছে আমি ইয়াতে সৰু থাকোঁতে ইয়াতে আমি বহি পঢ়িছিলোঁ গছৰ তলত এইটো কঁঠাল গছ হয় বহুত ভাল আমি ইয়াতে পঢ়িছিলোঁ চাইনাত কি মজা লাগে এতিয়াতো এইটো বহিবা ইমান ভাল নালাগে কিন্তু সৰু থাকোঁতে আমি সৰু আছিলোঁ তো এইবিলাক আমি পুৰা বহি পঢ়িব পাৰিছিলোঁ এতিয়া সোমাই থাকিব পাৰিছিলোঁ মই মানে সৰু আছিলোঁ তো অলপ এইবিলাকতে আমি সৰুতে মুখস্থ কৰিব পাইছিলোঁ পঢ়ি এইখন শিপা
মোৰ কাৰণে বহুত এটা কিবা ভাল লগা আৰু কি এতিয়াও মনত পৰে আগৰ স্মৃতিবোৰ চাওক আমি যেতিয়া কাঠল খাইছিলোঁ তেতিয়া ইফালে আপোনালোকে কিন্তু কচু গছটো দেখুৱাই দিছোঁ সেইটো আপোনালোকে কচু গছ দেখিব লৈছোঁ না এইটো কি কচু গছৰ পাততে আমি কাঠল সেই কওঁ বুলি কয় সেইটো কওঁটো আমি লৈ খাইছিলোঁ তাতে সেইখন কচুৰ পাততে আমি লৈ খাইছিলোঁ ইয়াৰ কাঠলবোৰ ইয়াৰ কাঠলটো বছৰত যেতিয়া কাঠলবিলাক পুৰত হয় তেতিয়া বহুতকেইটা কাৰিনা অলপ ছাইডত ৰুমৰ তলত পকিবলৈ দিয়া হয় সকলোৱে একবাৰতে খাব পৰাকৈ কাঢ়ি থয় আৰু কি চাওক বহুত লাগিছে কাঠল বহুত ডাঙৰ বস্তু কঁঠাল গছ লিখি থৈ দিছে আৰু এইটো যে আপোনালোকে দেখিছে আমি ইয়াতে সৰুতে বহিছিলোঁ ইমান ভাল সেইখিনি সময়ত মই ইয়াতে বহিবলৈ চাপৰে উঠিছিলোঁ বহুত সৰু আছিলোঁ মনত পৰে এতিয়াও বহুত দিনৰ এইটো এতিয়াও আছে ইয়াতে চাপৰে উঠিছিলোঁ মই এতিয়া চাওক মোৰ ফেৰালৈকে হয় ইয়াতে চাপৰে উঠিছিলোঁ মই মনত পৰে সৰু থাকোঁতে আমাৰ বন্ধুসকলেও সেনেকৈ উঠিছিল সিহঁতে সৰু আছিল আৰু চালোঁ বহুত ভাল লাগিল আপোনালোককো দেখুৱাব পাৰি অলপ ভাল পালোঁ এতিয়া আমি আম খাম আম পুৰত হৈছে মানে পুৰত হোৱা নাই নহওঁতে শেষ হ'ব আছে সেইকাৰণে আমিও খাব আহিলোঁ ইয়াৰ আমটো বছৰে খাওঁ আমি ভাল লাগে কাৰণে সকলোৱে খাই গৈছে আৰু ইফালে বান্দৰ আহে ইয়াতে বান্দৰবিলাকো খাব আহে আমি আজি দেখা পোৱা নাই বান্দৰ হয়তো আহিব পাৰে কেতিয়াবা প্ৰায় বান্দৰ আহি থাকে ইয়াতে মোৰ কাৰণে থবি দেই কি মজা লাগে ডাঙৰ শাল গছ আছে এইবিলাক শাল গছ বাঁহ গছ আৰু এইবিলাক আমি ইয়াতে সোমাই পঢ়িছিলোঁ ইয়াৰ পৰা ইয়াতে আহি আমি ইয়াতে পঢ়িছোঁ বহুত ডাঙৰ যেন লাগিছিল এতিয়া সৰু লাগে আৰু তেতিয়া সৰু এইফালে আমাৰ ৰংপথাৰ গাঁও আছে সেইটো বৰগাছ আছে সেইটো ৰংপথাৰ গাঁও হয় এইফালে এইটো ৰাস্তা আৰু আমাৰ এইফালে বাৰুৱা গাঁৱৰ পৰা অহা ৰাস্তা সেইফালে পাৰত আছে এইটো ৰংপথাৰ গাঁৱৰ পৰা আহে দুটা ৰাস্তা এইফালে আমি ইয়াতে বৰ খেলাইছিলোঁ এইবিলাক বাথুৱা আছে না আমি সৰু থাকোঁতে বাথুৱাত বহুত খেলাইছিলোঁ বান্দৰৰ দৰে চাপৰাই খেলিছিলোঁ আমি ওপৰত পিটি আৰু এইফালে আমাৰ কালী মন্দিৰ আছে এইফালে মা কালী মন্দিৰ এইফালে এইটো মাকৰা পাহাৰ ওপৰত হয় এইখন স্কুল কি মজা লাগে গোটেই গাছৰ তল বহুত শান্তি এইখন স্কুলত চৰাই চিৰিকটিৰ মাত এইফালে কিবা কিবি ভাল লাগে আৰু কি ইয়াতে বৰ ফূৰ্তি আছিল আমাৰ বহুত সময়ে ফূৰ্তি পোৱা যায় ইয়াতে আৰু এইফালে এতিয়া শাল গছৰ ফুল ফুলিছে নহয় যেতিয়া পুৰত হৈ না বতাহত এইফালে পুৰি আহিব বৰ ভাল লাগে আৰু কি সেইখিনি সময়ত ঘূৰি আহে ন শাল গছৰ গুটিত টুকুৰা এটা অলপ পাংখা থকা নিচিনা এইবিলাক ওপৰৰ পৰা ফুৰি আহে ইয়াতে আমি বৰ খেলিছিলোঁ আমি ইয়াতে ভাল লাগে এতিয়াও মনত পৰে সৰু কথা ভাবিলে তে মোক কাঠল বিলাক আম দি কাঢ়ি আছে মই আৰামত কথা পাতি আছোঁ আপোনালোকৰ ওচৰত সিহঁতক এনেই কষ্ট কৰি দি আছোঁ মই ওপৰত উঠো নেকি ভাল লগা নিচিনা এটা আম পালোঁ আমাৰ দুইজনে কাঢ়ি দিছে আৰু এইফালে এটা ফাটি গৈছে এতিয়া এতিয়া আমি ইয়াৰ ওপৰতে বহি নাখাম বেয়া কথা হ'ল যে আমি ইয়াৰ ওপৰতে স্কুলত আহি লেতেৰা কৰি গৈছোঁ মানে খাম লেতেৰা কৰি যাম বন্ধুসকল এইটো হৈছে ভাত খোৱা ঠাই ইয়াতে আমাৰ ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ভাত খোৱা হয় চব ভালকৈ বনাইছিল আমাৰ সময়ত এইবিলাক নাছিলে আমি ভাত খোৱাৰ সময়ত এইবিলাকতে বহি খাইছিলোঁ এইবিলাক
লাইন হৈ বহিছিলোঁ, কি মজা গাছৰ তলত ভাল লাগিছিল। মই প্ৰায়ে ইদি বহিছিলোঁ, ইদি বহিছিলোঁ। এতিয়া বহি ভাত খাইছিলোঁ মই। এইফালে লাইন হৈছিল, এইফালে এইটো গছৰলৈকে লাইনকৈ ভাত খাইছিলোঁ আমি, ভাল লাগিছিল। বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ কাৰণ আছিল মই এখন স্কুলতে পঢ়িছিলোঁ, এতিয়া ডাঙৰ হ'লোঁ বেলেগ স্কুলত যাওঁ, সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ। আৰু এতিয়া বৰ্তমান কেনেকুৱা হৈ আছে আৰু ভৱিষ্যতত কেনেকুৱা হ'ব এইখন স্কুল, সেইকাৰণে আজি বনাই দিলোঁ আৰু আপোনালোকৰ ওচৰত ভাল লাগিল বনাই দিল। এইটোৱে হৈছে আমাৰ স্কুলৰ সম্পূৰ্ণ ঠাইখন। ইয়াত চাওক, পাহাৰ ওপৰত কি মজা লাগে। এইফালে ওপৰত আমাৰ বান্দৰ দুটা, ঐ মেৰে লিয়ে ভি এক দে দো। বন্ধুসকল, মাটিতলৰ পৰা এতিয়া মই আম গছৰ ওপৰত আহিলোঁ আৰু মোৰ দুজন লগ ওপৰতে আম খাই আছে। মই খাবলৈ আহিলোঁ, ইহঁতে মোক আম দিয়া নাই, সেইকাৰণে মই আহিলোঁ। আম দিয়া নাই নকাবি দিয়া, দিছা কিন্তু কাটি দিয়া নাই। পিছে আন দি মোক কাঠাৰি লাগিব, কাঠাৰি নিমখ দি নিমখ দিয় নিমখ দি না নিমখ লো গাছৰ ওপৰত কাঠাৰিতে নালগে মোক নালগে কোথায় নিমখ কাটি দিছে ইউটিউবৰ পুৰা গাছৰ ওপৰত আমাৰ স্কুল গাছৰ ওপৰত মোবাইল লৈ খাৱাটা চাবি, খাৱাটা চাব লাগে বোলে চা। আমটো খাৱাত কেনেকুৱা লাগে, মিঠা না টেঙা? মিঠা মজা। আগতে খাই পাইছিলি না নাই? চালা বন্ধুসকল, আমি আম পাৰি ল'লোঁ, এইবাৰে আমি খাম বহি নাই ইয়াতে। এতিয়া চালা আৰু নিমখটো ওপৰত আছে। ঐ নিমখটো সোনকালে আনে না, থৈ আমি খাব লাগে। অকলে খাই আছে দেখোন না, ইমান সুন্দৰ। এইটো আমটো বহুত ডাঙৰ হয়, এতিয়া একোৱে হোৱা নাই। সেইখিনি ডাঙৰ লাগি ৰখিব লাগিলে আমি এটা আমো খাব নাপাম, সেইকাৰণে আজি সোনকালে আহিলোঁ। নাই আৰু গোটাই খালি কাৰিকৰী এইফালে বান্দৰ আহে আৰু মানুহবিলাকে আহে খাবলৈ। গাছ পাহাৰ ওপৰত কাৰণে সকলোৱে ইয়াতে আহে। এইফালে যেতিয়া কঁঠাল পকিব তেতিয়াও বহুত বান্দৰ আহে ইয়াতে খাবলৈ। গোটেই এতে পকা কঁঠাল খাবাই নাপায়, সেইকাৰণে কাছাতে কাটিনা থৈ দিয়ে, তাৰপিছতহে খায়। হৰা নিমখ টান, আমাৰ নিমখ খাম আমি। আৰু তিনিজন আহি পাল আম খাবা, আমি কাৰাকে খাব পাৰি চাকো। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিবলৈ ওলাইছোঁ আৰু আন এটা ভিডিঅ'ত লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক দিব আৰু এনেদৰে ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে প্ৰথমে ভিডিঅ'টো পায়। ঠিক আছে, বাই বাই। আজি আমি এইখন স্কুলত থাকোঁতে জিৰণি সময়ত আমি ইয়াতে খেলিবলৈ আহিছিলোঁ, এতিয়া বহিছিলোঁ আমি আৰু এইফালে বহিছিলোঁ, মজা। আমি ইয়াতে খেলিছিলোঁ, এইফালে দাৱা কঁঠাল বুলি কয় আছোঁ, ইয়াতে খেলাইছিলোঁ আমি সৰুতেই, ডাঙৰ আমি ঘৰত।